ওরে পাগল হয়ে যাব আমি, পাগল হয়ে যাব, ওরে পাগল হয়ে যাব আমি, পাগল হয়ে যাব। হেল্ল' গাইজ, তো ওলাই আহিলোঁ ঘৰৰ পৰা কলেজলৈ বুলি। আৰু আচলতে আজি এটা এক্সাম আছে আৰু এইটো এক্সামটো ধৰি লওক শেষ আৰু থাৰ্ড ছেমৰ শেষ এক্সাম। তাৰপিছত হয়তো ফ'ৰ্থ ছেম পাম। গাইজ, মই এতিয়া আছোঁ বৰ্তমান জাগিৰোডৰ মেইন টাউনত। আৰু টাউনৰ পৰা মোৰ কলেজলৈকে বেছি দূৰ নহয়, অকণমান, যদিও মই টমটমত উঠি আহিলোঁ। আৰু ইয়ালৈকে আহোঁতে মই দুখন টমটম চেঞ্জ কৰিব লগা হ'ল। একটো মই ঘৰৰ পৰা অহা টমটমখন, আৰু আহি ট্ৰেইন ৰাস্তাত ৰখিলোঁ। মানে ট্ৰেইন গেট পৰি আছিলে, তো দেৰি হ'ব বুলি মই টমটম বদলাই চেঞ্জ কৰি দিলোঁ। এতিয়া গৈ আছোঁ কলেজলৈকে, আৰু কলেজত গৈ দেখুৱাম আৰু পিছৰখিনি। মাস্কখন লগাই ল'লোঁ, কিয়নো কলেজৰ ভিতৰত মাস্ক নোহোৱাকৈ সোমাব নিদিয়ে। আৰু এতিয়া মাস্কটো লগাই এনেকৈ বহুত দিনৰ পিছত আহিলোঁ কলেজলৈকে। তো গাইজ, ফাইনেলি এক্সামটো দিলোঁ। আৰু এতিয়া প্ৰথমতে খালী হ'ম, মানে পেটটো খালী কৰিম। তাৰপিছত আকৌ পেটটো ভৰাই অলপ কলেজত ঘূৰিম, তাৰপিছত আৰু যামগৈ আৰু। তো এতিয়া পেটটো খালী কৰিলোঁ। তো গাইজ, এতিয়া গৈ আছোঁ আমি কেণ্টিন। আৰু লগত কি আছে কিবা এটা কওক, চেনেল কি ক'ম মই কোন মোৰ কথা কোনে শুনি কৰে গজব বেজতি হে। বহুত দিনৰ পিছত কলেজত এনেকৈ আকৌ এবাৰ খাবলৈ পাই বহুত বেছি সুখী হৈছে। তো গাইজ, সময় হৈ গৈছে এতিয়া 12:45। আৰু মানে কি ঘৰত যাব মন গৈ আছে, কাৰণ ভাইভাটো লোৱা হৈ গ'ল, মানে এক্সাম শেষ। কিন্তু এইজনৰ হোৱা নাই, এই তলত থকাজনৰ। তাৰ লওঁতে চাগে আজি 4টামান বাজিব, কাৰণ 55 নম্বৰত আছে সি। আৰু কেতিয়া আহিব ভগৱান জানে। তো ৰখিব লাগিব তাৰ কাৰণে। আৰু বাকী ভিডিঅ' চিডিঅ' বনাই থাকোঁ, নহয় জানো, আপোনালোকৰ বাবে। কৈ আছোঁ। বাকী এই 12টা বজাতো যে আজি মানে দিনটো ভালকৈ দিলে, আৰু মানে বতৰটো চাওক, দেখিছে? আজি বতৰটো বহুত ধুনীয়া দিলে। ৰ'দো নাই, বৰষুণো নাই, কিন্তু বৰষুণ মানে কি ধৰো নিচিনা কৰি আছে। এইখন গেটেৰে আকৌ এবাৰ এণ্টাৰ কৰি আছোঁ। মানে ভিডিঅ'টো একচুৱেলি উল্টাকৈ হৈ গ'ল, আহিব লাগিছিলে পূব ফালৰ গেটখনৰ পৰা, কিন্তু উল্টা হৈ গ'ল। মানে একো নাই, চাই থাকক। বাকী এইটো হৈছে ছায়েন্স ব্লগ, আৰু এইফালে আছে গাৰ্লছ হোষ্টেল। আৰু এইটো হ'ল প্ৰিন্সিপালৰ ঘৰ, বৰ ধুনীয়া। ভিতৰত চাগে আৰু ধুনীয়া লাগিব, কিন্তু সোমাব যিহেতু নোৱাৰিম, বাহিৰে দেখুৱাই দিওঁ আৰু। বাকী এনেকৈ আগতেতো কলেজটো ইমান বেছি ভাল নালাগিছিলে, কাৰণ এইটো যিটো ৰাস্তাত আমি এতিয়া খোজকাঢ়ি আছোঁ, এই ৰাস্তাটো বহুত বেছি বেয়া আছিলে। শিলগুটি ইফালে সিফালে একদম মানে উজতি খাব লগা হৈ যায়। কিন্তু এতিয়া বহুত ধুনীয়া কৰি দিলে, আৰু ৰং বিৰঙৰ ইটাৰে ৰাস্তাটো ধুনীয়াকৈ বনাই দিলে। বাকী ইফালে আছে কমাৰ্চ ব্লক। তো গাইজ, এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট, মানে এডুকেশ্যন ডিপাৰ্টমেণ্ট, যিটো সন্মুখত আছে। তো গাইজ, বহুত বেছি আমনি লাগি গৈছে, ইমান সময় আছোঁ ৰৈ। ইয়াৰ পাল কেতিয়া আহিব ভগৱান জানে। তো গাইজ, আমি যিটো বিল্ডিঙত আছিলোঁ, আকৌ সেই বিল্ডিংটোৰ পৰা এতিয়া এইটো বিল্ডিঙলৈ যাব লাগিব আকৌ। তো এনেকৈ আৰু কলেজত অহা যোৱা ইফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে কৰি আছোঁ। বাকী ইমানে ভাগৰ লাগি গৈছে আৰু। তো গাইজ, ফাইনেলি পৰীক্ষা দিয়া হৈ গ'ল। সকলোৱে হোৱা নাই, যদিও মোৰ লগৰটোৰ হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ, কাৰণ 2টা বাজিলে। কোন অনুপম? আমি ঘৰত পাম হৈ গৈ যদি ভাত নাখাওঁ, ভিডিঅ' কৰি আছোঁ। তো গাইজ, লাহে এনেকৈ কলেজৰ পৰা ওলাওঁ আৰু বিদায় ল'ম এতিয়া আজিৰ কাৰণে।
তো গাইজ এতিয়া গৈ আছোঁ কিবা এটা খাবলৈ বহুত বেছি ভোক লাগিছে কাৰণ 2টা বাজি গ'ল আৰু 2টা বজাৰ পিছত সাধাৰণতে কি হয় ভোক লাগে কাৰণ দিনত 3বাৰকৈ ভাত খোৱা মানুহ যিহেতু তো সেয়েহে ভাবিছোঁ কিবা এটা খাই ল'ম এতিয়া যায় তো গাইজ আমাৰ ভোজন আহি গ'ল ভাত পানী খাই আহিলোঁ আৰু এতিয়া বহি আছোঁ সি টমটমত মানে গাড়ীত বহি আছোঁ আৰু ঘৰত যাই আছোঁ মানে ঘৰত যাম তো গাইজ ভিডিঅ'টো ইমানতে এৰিব লাগিব বেছি দীঘল হ'লে বেছি আমনি পাব সেয়েহে সৰুকৈ আপোনালোকৰ সন্মুখত আজি দিনটোৰ কিছু মুহূৰ্ত দাঙি ধৰিলোঁ আৰু এইখিনিতে কৈ দিওঁ যে মই B.Ed 3rd চেমত পঢ়ি আছোঁ আৰু আজি লাষ্ট এক্সাম আছিলে প্ৰেক্টিকেল এক্সাম আছিলে ইয়াৰ পিছত 4th চেম পাম তাৰপিছত